নমস্কাৰ আপোনালোক সকলোকে মই লক্ষ্যই স্বাগতম জনাইছোঁ লক্ষ্য ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আজি ভিডিঅ'টিৰ জৰিয়তে আপোনালোক সকলোকে জনাব বিচাৰিছোঁ যে আপোনালোক সকলোৱে অধিক আগ্ৰহে বাট চাই আছিল যে LP আৰু UP শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰচেছ হ'ব কিয়নো ইতিমধ্যে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াটো কৈছিলে কেইবাদিন আগতে যে মানে আমাৰ হাইস্কুল আৰু লগতে গ্ৰেজুৱেট টিচাৰৰ বাবে প্ৰচেছটো কেনেকুৱা হ'ব কেনেকৈ নিযুক্তি হ'ব নতুন বছৰৰ পৰা নতুন শিক্ষানীতিৰ পৰা পাছৰে পৰা গতিকে কৈছিল যে টেট কাম ৰিক্ৰুইটমেণ্ট হ'ব হাইস্কুল টিচাৰৰ বাবে কিন্তু LP আৰু UPৰ ক্ষেত্ৰত একো ধৰণৰ তেওঁ কথা কোৱা নাছিলে আৰু অৱশেষত আজি তেখেতে ফেচবুক পেজৰ যোগেদি সমগ্ৰ অসমবাসীৰ লগতে সেই DLED বা BEd পঢ়ি থকা শিক্ষাৰ্থীসকলৰ জনোৱাই যে LP আৰু UP নিৰ্বাচনৰ ক্ষেত্ৰত কোনো ধৰণৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম নহয় আগৰ দৰে প্ৰচেছ থাকিব অৰ্থাৎ এবাৰ আহিব এটা মানে প্ৰচেছটো বেলেগ আহিব এইটো ক্ষেত্ৰত মানে মাৰ্কিং চিষ্টেমটো বেলেগকৈ আহিব যেনেকৈ এবাৰ HS-ৰ পৰা আহিব 5% তাৰপিছত গ্ৰেজুৱেশ্যনৰ পৰা আহিব 10% তাৰপিছত DLEDৰ পৰা আহিব 5% আৰু যি টেট এক্সাম হ'ব সেই টেটৰ পৰা আহিব 80%। তেওঁলোকে এনেকৈ নম্বৰসমূহ লৈ পেলাই এখন লিষ্ট প্ৰস্তুত কৰিব লিষ্টৰ মতেই আগৰ দৰে দিয়া হ'ব গতিকে এইটো আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু খবৰটো পাই কেনেকুৱা পালে নিশ্চয়কৈ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু যদিহে চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'